ধনশিৰি মহকুমাৰ প্ৰেমহৰা গাঁও পঞ্চায়তৰ গড়গাঁও লাংথাজানৰ ওপৰৰ এখন বাঁহৰ দলং। প্ৰকৃততে দলং নে মৰণফাণ্ড অনুমানেই কৰিব নোৱাৰি। খেপিয়াই খেপিয়াই পাৰ হয় ৰাইজ। দলঙত মাত্ৰ 4ডাল লোৰ চিৰি। চিৰিৰ ওপৰেদি বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয়। দলঙৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজ। নাযায় ঠেলা, নাযায় গাড়ী, নাযায় এম্বুলেন্স। উল্লেখ্য যে ধনশিৰি মহকুমাৰ কেইবাখনো গাঁৱক সংযোগ কৰিছে এই মৰণফাণ্ডৰূপী দলংখনে। ইতিমধ্যে বিপদজনক দলংখনৰ পৰা পৰি বহুজনৰ হতাহত হ'ব লগা হৈছে। এই সকলোবিলাক জানিও কাণ সাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। উল্লেখ্য যে এখন ভাল তথা উপযুক্ত দলঙৰ বাবে আশা কৰিছে অঞ্চলটোৰ ৰাইজে।